কেইটামান মছলা মই লৈ লৈছোঁ, দালচেনি, ইলাচি, লং, এনেকৈ জলকীয়া এনেকৈ কৰি এইখিনি এতিয়া মই ভাজি ল'ম। আৰু এয়া আদা ৰচুন এনেকৈ এইখিনি মই কাটি লৈছোঁ। তাৰপিছত আৰু দেখাই আছোঁ মই। এতিয়া এই মছলাখিনি ধুনীয়াকৈ মই ভাজি ল'ম। ধুনীয়াকৈ ৰঙা হৈছে, ধুনীয়া চেণ্ট আহিছে, ধুনীয়া চেণ্ট আহিছে নহয়। তাৰপিছত ভাজি লৈ এইখিনি গুড়ি কৰিম মই। আৰু এই মছলাখিনি এতিয়া মই গুড়ি কৰি ল'ম। এয়া গুড়ি কৰি ল'লোঁ, তাৰপাছত দেখাই আছোঁ। এতিয়া আপোনাৰ এই ৰচুন আদাখিনি যে কাটি থৈছিলোঁ এইখিনিও মই তাতে দি গুড়ি কৰি ল'ম ধুনীয়াকৈ। পিঁয়াজ এটাও লগতে দি দিম। এনেকৈ চব একেলগে গুড়ি কৰি ল'ম। আৰু এয়া ধুনীয়াকৈ ৰচুন আদাখিনি গুড়ি কৰি দি ল'লোঁ। তাৰপাছত এই বাদামখিনি তিয়াই থৈছিলোঁ, এই বাদামখিনি মই তাতে দি পেষ্ট বনাই ল'ম ধুনীয়াকৈ। বাদাম দি মই কেনেকৈ বনাই আছোঁ আপোনালোকক দেখাম, ভাল লাগে খাই, চাই থাককচোন আপোনালোকে। এইখিনি বাদামৰখিনি মই গুড়ি কৰি ল'লোঁ ধুনীয়াকৈ। ইমান ধুনীয়াকৈ গুড়ি হৈছে। আৰু মই অলপ আৰু অকণমান সময় তিয়াব লাগিছিলে, বেছি সময় তিয়াবলৈ নাপালোঁ বাৰু। ঠিক আছে, তাৰপাছত এতিয়া এই মছলাখিনি মই লৈ লৈছোঁ, অকণমান মছলা দিছোঁ, বাকীখিনি এইখিনি চব ৰেডি কৰি ল'লোঁ। আৰু এতিয়া এইখিনি মাংসখিনি মই ধুনীয়াকৈ অকণমান মঠি লৈছোঁ। চিকেন হয়, অলপ মঠি ল'লে ভাল। আৰু নিমখ অকণমান এনেকৈ তেল দি পেলানি হালধি দি অকণমান নিমখ দি তেনেকৈ মই মঠি লৈছোঁ। এয়া তেল দিলোঁ, তেল দি পিঁয়াজ দিছোঁ। এয়া ইমান ফুটে তেলটো। ইফালে কি তেল জানো, এইটো অনুপম তেল। অনুপম তেলটো খুব চলে ইয়াত। ধাৰা আৰু এইটো কি কয় ইঞ্জিনটো পাবলৈ নাই ইয়াত, কমকৈ পোৱা যায়। হ'লেও আনিব লাগিব বিচাৰি। অনুপমটো খুব চলে, ইমান ফুটে। আৰু বাকী এইখিনি মই মছলাখিনি দি লৈছোঁ। তাৰপিছত এতিয়া আপোনালোকক দেখাই আছোঁ। মোৰ কাহো হৈ আছে এইকেইদিন, বৰ অশান্তি, কাহ চৰ্দি মাতটো ভাগি আছে মোৰ। এই গোটেইখিনি এতিয়া মছলাখিনি মই ধুনীয়াকৈ ইয়াত ভাজি ল'ম। এনেকৈ ধুনীয়াকৈ ভাজি আছোঁ মই, এইটো ভাজি ল'ম। বৰ ধুনীয়া এটা চেণ্ট ওলায়। ইমান দিগদাৰ কেমেৰাটো ধৰিবলৈ, মই অকণমানকৈ দেখাব পাৰিছোঁ আপোনালোকক। এয়া ধুনীয়াকৈ মছলাখিনিৰ পৰা তেল লাগিছে, দেখিছেনে? অলপ পিছতে মই মাংসখিনি দি দিম। মাংসখিনি নহয়, তাৰপিছত মই এই মছলা অলপ দি ল'লোঁ। তাৰপাছত বাদামৰ গুড়িখিনি যে আছিল সেইখিনি ধুনীয়াকৈ দি লৈছোঁ। মাংসখিনি এতিয়া নিদিওঁ, এইখিনি ধুনীয়াকৈ লৰাই মেলি হোৱাৰ পাছতহে দিম আচলতে। এইখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাব নহয়, কি ধুনীয়া লাগিব, চাই থাকক আপোনালোকে। এতিয়া এই বিলাহীখিনি কাটি থৈছিলোঁ যে সেইখিনি দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ সিজিবলৈ দিম। সিজাৰ পাছতহে ইয়াৰ পিছৰ প্ৰচেছটো আৰম্ভ হ'ব। এইখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া চাই থাকক কি কৰোঁ। ধুনীয়া এটা কালাৰ হৈছে, চেণ্টটো বহুত ধুনীয়া আহিছে। এয়া চাওঁ। এতিয়া মই ইয়াত মাংসখিনি দি দিম।
ফোনটো ধৰিবলৈ ইমান দিগদাৰ হৈছে, এখন হাতে ফোনটো ধৰি আছোঁ আৰু এখন হাতে কাম কৰি আছোঁ। ভালকৈ লৰাব পৰা নাই, সেইকাৰণে যিকোনো হওক এতিয়া দেখাবইতো লাগিব। এওঁ নাই, বৰ দিগদাৰ মানে। হ'লেও লৰাই দিছোঁ আৰু এতিয়া অলপ নিমখ দি দিম। আগত অলপ দিয়া আছিল মাংসত, সেই অকণমান কমকৈ দিছোঁ। আৰু এতিয়া ভালকৈ লৰাই দি মই ফোনটো থৈ লওঁ। ঠিক আছে, আপোনালোকে আগলৈকে চাই থাকক ভিডিঅ'টি। এয়া চাওক, ধুনীয়াকৈ ভাজি ল'লোঁ মই। ধুনীয়া এটা কালাৰ হৈছে আৰু ধুনীয়াকৈ সিজি গৈছে মাংসটো। এতিয়া কি কৰিম জানেনে, এতিয়া অকণমান পানী দিম ইয়াত। পানী দি ভালদৰে সিজাই ল'ম ইয়াক। গৰম পানী দিব লাগে আচলতে, গৰম পানী দিলে ফটকৈ সিজি যায়। ঠাণ্ডা পানী দিলে হেৰিয়া লাগে, সেইকাৰণে ভাল নালাগে। মই সাধাৰণতে গৰম পানীয়ে দিওঁ। ইয়াৰ আপোনালোকৰ এটা নিজৰ জোখ থাকিব ন, সেই অনুপাতে মানে পানীটো দিব আৰু। এতিয়া মই ইয়াত কি দিম, এইখিনি যে স্কোৱাচ আৰু আলু এনেকৈ কাটি থৈছিলোঁ এইখিনি দি দিম। এইখিনি অলপ ভাপতে সিজিবৰ কাৰণে দিম। বেছি পানী দিয়া নাই মই, সেইকাৰণে এইটো ভাপত সিজিব লাগিব। তাৰপাছতহে অলপ পানী দিম এইখিনি সিজাৰ পাছত। ঠিক আছে, এতিয়া এইখিনি ভালদৰে লৰাই মেলি সিজিবলৈ দিম। এয়া সিজি গ'ল। সিজাৰ পাছতে পানী অলপ দি দিলোঁ। পানী অলপ দি আৰু অলপ শুকাবলৈ দিম। এয়া শুকাবলৈ দিলোঁ। এতিয়া পানী শুকোৱাৰ পিছত এয়া চাওক, ধুনীয়া কালাৰ হৈছে আৰু অলৰেডি মানে খাব পৰা হৈ গৈছে। আৰু অকণমান পানী কমিলে মই এইটো নমাই দিম। ঠিক আছে, চাই যাওক। আৰু এয়া অলৰেডি হৈ গ'ল মোৰ বনোৱা। এতিয়া খাবৰ বাবে ৰেডি হৈ গ'ল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।